খবৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি এটা কাবেলি বুটৰ ৰেচিপি লৈ আহিছো আশা কৰো চাই ভাল পাব আৰু খুব ভাল হৈছিলে খাবলৈ সেইকাৰণে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো বলক তেতিয়াহলে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ আৰু এনেকৈ বনাই খাই চাব এইখিনি কাবেলি বুট কালি ৰাতিয়ে তিয়াই থৈছিলো মই আৰু এইখিনি ধুনীয়াকৈ কোমলি গৈছে আৰু এতিয়া এইখিনি মই প্ৰেছাৰত দিম ইয়াতে মই আলু দি দিছো আৰু ইয়াতে মই জোখমতে পানী দি ল'ব যাতে ভালদৰে ডুব খাই থাকে আৰু ইয়াতে মই হালধি নিমখ দি লৈছো এইখিনি মই 7-8টা মান হুইছেল দিলো এইখিনি ভালদৰে সিজি গৈছে টান হৈ থাকিলে খাবলৈ বেয়া লাগে সেইকাৰণে ভালদৰে সিজাই ল'ব এইখিনি দেখিছেনে ভালদৰে সিজি গৈছে এতিয়া মই পিঁয়াজখিনি এনেকৈ পেষ্ট কৰি ল'ম মই দুটা পিঁয়াজ লৈছোঁ খালি পিঁয়াজকেইটা মোৰ সৰু সৰু আছিলে সেইকাৰণে আৰু ইয়াতে মই জলকীয়া দিছোঁ আৰু আদা নহৰু এনেকৈ পিচি লৈছোঁ আৰু সেই একেটা বাটিতে মই বিলাহীখিনিও পেষ্ট কৰি ল'ম আচলতে এনেকৈ পেষ্ট কৰি দিলে গ্ৰেভিটো খাবলৈ খুব ভাল হয় পেষ্ট কৰি ল'লোঁ আৰু এতিয়া তেল গৰম হ'বলৈ দিছোঁ তেল গৰম হৈ আহিলে এতিয়া মই ইয়াতে দিছোঁ শুকান জলকীয়া দুটা আৰু লগতে জিৰা দিছোঁ জিৰাকেইটা ভালকৈ ফুটি আহিলত মই ইয়াতে যিখিনি পেষ্ট কৰি থৈছিলোঁ পিঁয়াজ আদা নহৰু জলকীয়া সেই পেষ্টখিনি দি পেলাই ভালদৰে লৰাই ল'ব লাগিব যাতে ইয়াৰ কেঁচা গোন্ধটো পিঁয়াজৰ কেঁচা গোন্ধটো নাইকিয়া হয় আৰু ভালদৰে অকণমান ৰঙচুৱাকৈ ভাজি ল'ম আৰু ইয়াতে হালধি অকণমানো দি দিছোঁ আৰু এইখিনি ভালদৰে মই ভাজি আছোঁ আৰু ইয়াতে মই তেলতে দিব লাগিছিলে লংগিটা দিবলৈ পাহৰিলোঁ সেইকাৰণে এতিয়াই দি দিছোঁ বাৰু একো নাই আৰু ইয়াতে মই যিখিনি পেষ্ট কৰি ৰাখিছিলোঁ বিলাহী সেইখিনিও দি পেলাই ভালদৰে এইখিনি অলপ দেৰি ভাজিব লাগিব মই 15-20 মিনিটমানকৈ ভাজিলোঁ যাতে বিলাহীও কেঁচা গোন্ধটো নাইকিয়া হয় আৰু অকণমান কালাৰটো চেঞ্জ হৈ যোৱালৈকে ভাজিব লাগিব আৰু ইয়াতে মই দি দিছোঁ অকণমান জিৰা গুড়ি আচলতে আমাৰ ঘৰত মছলা বেছি নাখায় সেইকাৰণে মই অকণমান দিছোঁ বেছি দিয়া নাই বাৰু এইখিনি দেখিছে তেল বিৰিঙি আহিছে মোৰ ভজা হৈ গৈছে ইয়াতে মই যিখিনি বইল কৰি ৰাখিছিলোঁ কাবেলি বুট আলু এইখিনি দি পেলাই এইখিনিও মই ভাজিম দেই এইখিনিও মই প্ৰায় 10-15 মিনিটমান ভাজিলোঁ এইখিনি দেখিছে মই ভাজি আছোঁ আৰু এনেকৈ ভাজি ল'লে খাবলৈ আৰু ভাল হয় এইখিনি মোৰ ভজা হৈ গৈছে ইয়াতে মই দিম পানী যিখিনি মই বইল কৰিছিলোঁ কাবেলি বুট আলু সেইখিনি পানীতে মই ব্যৱহাৰ কৰিছোঁ আৰু অকণকৈ দিছোঁ পানী এতিয়া দেখিছেনে আকৌ এবাৰ দিলোঁ দি পেলাই এইখিনি ভালদৰে এবাৰ লৰাই পেলাই ঢাকি দিম আৰু যদি পিছত পানী দৰকাৰ হয় আকৌ দিমগৈ আৰু ইয়াতে দিছোঁ মই কেঁচা জলকীয়া মোৰ ঠাৰিকেইটা ছিঙিবলৈ থাকি গ'ল তেনেকৈ দি দিলোঁ বাৰু একো নাই আৰু কেঁচা জলকীয়া এনেকৈ যদি দিয়া হয় তেতিয়াহ'লে কেঁচা জলকীয়াৰ যিটো ফ্লেভাৰ থাকে গোন্ধ সেইটো খুবেই ভাল লাগে এনেকৈ দি দিলে আপোনালোকেও দি চাই ল'ব আৰু এইখিনি মোৰ হৈ গৈছে মই ইমানটো পাতল কৰি ৰাখিছোঁ আপোনালোকে যিমানটো পাতল ডাঠ কৰে তেনেকৈ আপোনালোকে নিজৰ মতে ৰাখি ল'ব পানীটো দি আৰু ইয়াতে মই পুৰিও বনাই লৈছোঁ পুৰিৰ লগত খাম যিহেতু আৰু এইফালে আমাৰ কাবেলি বুটৰ ঘুগুনি ৰেডি হৈ গ'ল আৰু লগতে পুৰি আৰু এয়া মোৰ কাৰণে লৈ লৈছোঁ আৰু এতিয়া দেখিছেনে কিমান ধুনীয়া হৈছে খাবলৈ খুবেই ভাল হৈছিলে টেষ্টি হৈছিলে আৰু ডাঠটো মই ইমানকৈ ৰাখিছোঁ আপোনালোকে ইয়াতকৈ যদি পাতল কৰিব বিচাৰিছে পানী দি দিব আৰু এয়া ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব